নমস্কাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু খাবলৈ মন গ'ল মাছ সেইকাৰণে বজাৰৰ পৰা এটা ধুনীয়া ডাঙৰ মাছ লৈ বলক আমি আগুৱাই গৈ থাকোঁ আৰু মোৰ লগত আছে আজি এজন বিশেষ ব্যক্তি যাৰ লগত মই অকণমান দেৰিকৈ আপোনালোক সকলোকে চিনাকি কৰাই দিম আৰু আমি দুয়োজনে মিলি আহিলোঁ আজি লখিমপুৰ পুখুৰীৰ পাৰলৈ চৌকাটো অকণমান খুন্দি লৈছোঁ মানে যিখিনি ঠাইত আমি মাছটো বনাম সেই ঠাইখিনি ধুনীয়াকৈ চাফা কৰি লৈছোঁ যাতে আমি ধুনীয়াকৈ বনাব পাৰোঁ আৰু যিহেতু একো বস্তুৱে আনিব নহ'ল সেইকাৰণে খৰিৰেই কাম চলাই দিছোঁ আৰু ধুনীয়াকৈ মাছটোৰ বাকলিখিনি এৰাই লৈছোঁ আৰু এৰাই লৈ কিনে কেৰাহীত দি ধুনীয়াকৈ ভাজিম একদম মচমচীয়াকৈ কি জানো ভাবছি আমি কি কৰি আছোঁ বুলি আৰু আজি আমাৰ ষ্টাইলত অকণমান টেষ্ট কৰি দেখাম কেনেকুৱা পায় আমি চাই লওঁ আৰু আমি এতিয়া জুইটো ধৰিম আৰু ইফালে সে হাই আৰু মোৰ লগত যে আছে তেওঁ ডাঙৰ ল'ৰা নহয় একেবাৰে সৰু ল'ৰা মাত্ৰ 16 ইয়াৰ্ছ হৈছে আৰু মই কি কৰি আছোঁ তেওঁ একদম ভালকৈ চাই আছে আৰু কেৰাহীটো ধুনীয়াকৈ জুইত বহাই দিলোঁ আৰু এতিয়া আমি ৰখি আছোঁ কেৰাহীটো গৰম হোৱালৈ ধুনীয়াকৈ এতিয়া আমি ৰিফাইনখিনি কেৰাহীত দি দিম আৰু অকণমান বেলেগ ষ্টাইলত মাছ এটা ফ্ৰাই কৰি আমি তেওঁক খুৱাই দেখাম ধুনীয়াকৈ ৰিফাইনখিনি দি দিলোঁ কেৰাহীত আৰু মাছটো একদম ধুনীয়াকৈ ৰেডি কৰি লৈ ল'লোঁ কাটি কুটি আৰু এতিয়া এইটো ধুই লৈ আহিম ধুনীয়াকৈ মাছটো ধুই আনি থৈ দিলোঁ এতিয়া ইয়াতে আমি ধুনীয়াকৈ মছলাখিনি সানিম আৰু মাছটোত কি কি সানিব লাগে ধুনীয়াকৈ মই তেওঁকো শিকাই আছোঁ আৰু পৰিমাণ অনুযায়ী আমি ইয়াতে এতিয়া নিমখখিনি দিম আমি এইখিনি সানি দিম আৰু তেওঁ চাগে ভাবছি ইয়াতে আমি ফাকুৱাহে সানি আছোঁ নেকি নে কি কৰি আছোঁ সুধবা পাইছিনে নাই দে বাৰু খোৱাৰ পিছততো গম পাব আৰু ধুনীয়াকৈ গোটেইখিনিত মছলা সানি হৈ গ'ল আৰু এতিয়া আমি এইটো ৰিফাইনত দিম আমি ঘৰতে গেছত বনাইও খুৱাব পাৰিলোঁ হয় মাছটো কিন্তু খৰিৰ জুইত খোৱা মজাটো বহুত বেলেগ সেইকাৰণে খৰিৰ জুইৰ মজাটো একবাৰ দিব লাগি চেষ্টা কৰিছোঁ আৰু সেইকাৰণে ধুনীয়াকৈ খৰিৰ জুইত মাছটো ফ্ৰাই কৰি আছোঁ আমাৰ আকৌ মাছৰ সাইজতকৈ কেৰাহীৰ সাইজটোহে অকণমান সৰু
আৰু মাছটো ধুনীয়াকৈ এতিয়া ফ্ৰাই হৈ আছে মাছটো হোৱাৰ লাগি ধুনীয়াকৈ আমি তেওঁক গোটেই লখিমপুৰ পুখুৰীটো একপাক ঘূৰাই কিনে দেখাই দিওঁ লখিমপুৰ পুখুৰী হৈছে এটা ঐতিহাসিক পুখুৰী জনশ্ৰুতি মতে কোচ ৰজা ধৰ্মনাৰায়ণে হাতীৰ পিঠিত উঠি বংগ বিহাৰ কৰিবলৈ যাওঁতে এইখিনি ঠাইতে হাতীটো ৰৈ গৈছিল আৰু হাতীটো কিয় ৰৈ গৈছিল তাৰ কাৰণ জানিবলৈ গৈ তেওঁ গম পাইছিল যে এইখিনি ঠাইতে এটা কামাখ্যাৰ পীঠ আছে আৰু এই কথা গম পাই তেওঁ এইখিনি ঠাইতে এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছিল আৰু মন্দিৰটো নিৰ্মাণ কৰি মন্দিৰটো পৰিচালনা কৰিবৰ বাবে তেওঁ লক্ষ্মীনাথ নামৰ এজন পুৰোহিত ৰাখিছিল আৰু পুৰোহিতজন আৰু লগতে ওচৰ চুবুৰীয়া অঞ্চলৰ লোকসকলৰ সুবিধাৰ্থে তেওঁ মন্দিৰটোৰ ওচৰতে এটা পুখুৰী খন্দাইছিল এইটো হৈছে 1642 খ্ৰীষ্টাব্দ অৰ্থাৎ 17 শতিকাৰ কথা আৰু পৰৱৰ্তী সময়ত স্বৰ্গদেউ প্ৰতাপ সিংহই এই পুখুৰীটো আৰু ব্ৰাহ্মণ লক্ষ্মীনাথৰ আধ্যাত্মিকতা গম পাই গোটেই ঠাইখিনিৰ লগতে পুখুৰীটোৰো নাম লখিমপুৰ ৰাখিছিল ফাইনেলি ধুনীয়াকৈ আমাৰ মাছটো ফ্ৰাই হৈ গ'ল আৰু আমি ধুনীয়াকৈ আমাৰ একদম ঘৰুৱা থলুৱা খাদ্য কিছুমান ৰেডি কৰি লৈ লৈছোঁ আৰু গোটেইবিলাক বস্তু টেষ্ট কৰাম এটা এটাকৈ কলৰ পৰা আৰম্ভ কৰোঁ আৰু এতিয়া আমি খাম ফ্ৰাই মাছ আৰু গোটেই বস্তুখিনি দেখা পাই মোৰহে জিভাৰ পানী আগতে পৰিল খহটো অকণমান বেছি থকা মানুহটো আমি যে বহি আছোঁ লখিমপুৰ পুখুৰী এইটো এটা বহুত ডাঙৰ পুখুৰী আৰু ইয়াতে জানুৱাৰী মাহত বহুত বেছি মানুহে পিকনিক খাবলৈ আহে আৰু গোটেই পুখুৰীটো একদম মেলাৰ নিচিনা হৈ যায় আৰু আপোনালোকেও যদি ইয়াতে ইচ্ছা কৰে তেতিয়াহ'লে পিকনিক খাবলৈ আহিব পাৰে পিকনিক খাবৰ বাবে সকলোখিনি সুবিধা ইয়াতে আছে আৰু পুখুৰীটো ইমানেই বেছি ডাঙৰ যে ইপাৰৰ পৰা সিপাৰে কি বস্তু আছে মানুহে আছে নে কিবা বেলেগে আছে একেবাৰে মনিব নোৱাৰি আৰু গোটেই পুখুৰীটো এটা ৰাউণ্ড মাৰিবলৈ 3-4 ঘণ্টা লাগি যায় এইবাৰ লাগিল হগুন কটা মানেতো আমি জানোৱেই কাপোৰত লগাটো বাধ্যতামূলক এতিয়া এৰুৱাটোহে কথা ফাইনেলি আমি মাছটো খাই শেষ কৰি দিলোঁ আৰু এটা অকণমান বুট তাৰপিছত নাৰিকল বাকী আছে সেইখিনিও আমি এটা খাই শেষ কৰিম আৰু
বা কেনেকুৱা পালা একো গম চম পোৱা নাই পিছত ভালকৈ সুধিব লাগিব তেতিয়াহে গম পাম আৰু মই কি কৈ আছোঁ বুজিবা পাইছেনে নাই সেইটোও নাজানো ফাইনেলি আমি যিমানখিনি পাৰোঁ সিমানখিনি খাই শেষ কৰি দিলোঁ আৰু এতিয়া আমি যাম ঘৰত আৰু ঘৰত যাইহে গম পাম তেওঁ কেনেকুৱা পালা গতিকে সকলোকে বহুত বেছি ধন্যবাদ ইমানখিনি সময় দি ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে বাই বাই বাই